হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালকৈ আছে আৰু আজি আকৌ এটা হেণ্ড এম্ব্ৰইডাৰী ভিডিঅ' মই লৈ আহিছোঁ। ভিডিঅ'টো হৈছে এখন থাইনেলৰ ৰুকা মেখেলাত মই হেণ্ড এম্ব্ৰইডাৰী কৰি আছিলোঁ। কমপ্লিট হোৱাগে নাই বাৰু, তথাপিও যিমানখিনি কমপ্লিট কৰিব পাৰিছোঁ সেয়াই মই এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মইনো কেনেকুৱা ধৰণে মেখেলাখনত ফুল কৰিছিলোঁ সেয়াই এতিয়া চাই যাওঁচোন ব'লক। ফুলপাহ চিলোৱাৰ আগত মই এনেকুৱা ধৰণে কলমেৰে বটলৰ ঢাকনৰ সহায়ত গোলকৈ আঁকি লৈছোঁ আৰু হাতেৰেও আঁকি লৈছোঁ এটা গোল। 3 নম্বৰ গোলটো মই হাতেৰে আঁকি ল'লোঁ আৰু এতিয়া চিলাই যাম। চিলোৱা চাই যাওঁ ব'লক।
ফুলপাহ চিলাই সম্পূৰ্ণ হ'ব আৰু অলপ বাকি আৰু এই ফুলপাহৰ ডিজাইনটো যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু এয়া ফুলপাহ সম্পূৰ্ণ হৈ গ'ল দেখিবলৈ এনেকুৱা লাগিছে মেখেলাখন কমপ্লিট হোৱাগে নাই ফুল কৰি আৰু বাকি আছে মই মানে আপোনালোকক ফুলপাহৰ ডিজাইনটো কেনেকৈ কৰিছিলোঁ হেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই ফুলপাহৰ ডিজাইনটো মই নিজৰ আইডিয়া মতে কৰা কিন্তু চিলনিটো মই বাৰু বেলেগৰ পৰা শিকিছোঁ কিন্তু ডিজাইনটো মই নিজৰ আইডিয়া মতে কৰা আপোনালোকৰ কেনেকুৱা লাগিছে এই ডিজাইনটো ক'বচোন মেখেলাবোৰত ফুল কৰোতে সূতাবোৰৰ ৰং মিলাই দিবলৈ চেষ্টা কৰিছিলোঁ এইফালে চক এয়া কেইটামান ৰং মিলাই দিছোঁ আৰু এইফালেও কেইটামান ৰং মিলাই দিছোঁ সূতাৰ হেয়াই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজি মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু সদায় হাঁহি থাকক সুস্থ থাকক থেংক ইউ ফৰ ৱাচিং বাই বাই